ফেসবুকে অলপ হলেও গুগলক ফলো কৰে আপোনালোকে হয়তো বহুতে জানে যে বহুবাৰ এনেকুৱা হৈছে ফেসবুকে আমাৰ যিবোৰ প্ৰাইভেসি বা আমাৰ যিবোৰ পাৰ্সোনাল ইনফৰমেশন সেই সকলোবিলাক ডেটা অলৰেডি তেওঁলোকে বহুবাৰ লিক কৰিছে আমাৰ যিবোৰ একাউন্ট আছে সেই একাউন্ট বিলাকৰ যিবোৰ তথ্য হয় বা আপোনাৰ মোৰ যিবোৰ পাৰ্সোনাল ডিটেইলছ সেই সকলোবিলাক অলৰেডি বহুবাৰ ফেসবুকৰ পৰা লিক হৈছে এটা চাওক ফেসবুকে এটা নতুনকৈ এপ্লিকেশন লৈ আহিছে সেই এপ্লিকেশনটো তেওঁলোকে কৈছে যে যদি আপোনাৰ মোবাইল ফোনত যদি সেই এপ্লিকেশনটো যদি আপুনি ইনষ্টল কৰি যদি আপোনাৰ মোবাইল ফোনটো যদি নরমালি ব্যৱহাৰ কৰি থাকে তেনেহলে তাৰ বাবদ আপুনি বহুতো পইচা পাব বা সেই যেটো এপ্লিকেশন সেই এপ্লিকেশনটোতে আপোনালোকে কিছুমান পইচা পাব সেই পইচাবোৰ আপুনি লৈ ল'ব পাৰিব একো কৰিব নালাগে আপোনাৰ মোবাইল ফোনত কেৱল মাত্ৰ ইনষ্টল কৰি ৰাখিব লাগে এই যেটো এপ্লিকেশন এই এপ্লিকেশনটো কি বা এই এপ্লিকেশনটোৰ পৰা আপোনাৰ সঁচাকৈ আপোনালোকে ইনকাম কৰিব পাৰিব নেকি বা ইয়াৰ পৰা কিবা বিপদ হ'ব নেকি সকলোবিলাক আপোনালোকক এই ভিডিওটোতে আলোচনা কৰিম গতিকে আহকচোন তেন্তে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো মই চিত্ৰৰঞ্জনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ডিজিটেল সহায় ইউটিউব ফেমিলিলৈ আপোনালোকে হয়তো বহুতে জানে নাইবা বহুতে হয়তো নাজানিবও পাৰে গুগলৰে এনেকুৱা ধৰণৰে এটা এপ্লিকেশন আছে যেটো কি গুগল অপিনিয়ন ৰিৱাৰ্ড এই যেটো গুগল অপিনিয়ন ৰিৱাৰ্ড হয় এপ্লিকেশনটো এই এপ্লিকেশনটো যদি আপোনাৰ মোবাইল ফোনত যদি ইনষ্টল কৰি ৰাখে ইনষ্টল কৰি ৰখাৰ কিছু দিনৰ মুৰে মুৰে তাতে কিছুমান সাৰ্ভে আহে আৰু সেই সাৰ্ভেবোৰ যদি আপুনি ফিল কৰি দিয়ে তেনেহলে তাৰ বাবদ আপুনি কিছুমান ক্ৰেডিট পায় আৰু সেই ক্ৰেডিটবোৰৰ যোগেদি গুগল প্লে ষ্টৰ যিবোৰ আপোনালোকে সাপোজ গেম এটা খেলিছে বা তাত থকা যিবোৰ পেইড যিবোৰ এপ্লিকেশন আছে সেই পেইড এপ্লিকেশন বিলাক আপোনালোকে কিনি ল'ব পাৰে এই যেটো গুগল অপিনিয়ন ৰিৱাৰ্ড এই অপিনিয়ন ৰিৱাৰ্ড এপ্লিকেশনটোৰ সৈতে প্ৰায় সামঞ্জস্য আছে ফেসবুকৰ যেটো ফেসবুকে লঞ্চ কৰা যেটো এপ্লিকেশন ষ্টাডি ফ্ৰম ফেসবুক কিন্তু বহুতে বেলেগ কাৰণ চাওক দুইটা এপ্লিকেশনৰে বেলেগ বেলেগ কাম কাৰণ চাওক গুগল অপিনিয়ন ৰিৱাৰ্ডটো যেটো হয় হেতু তাৰ ভিতৰত কিছুমান সাৰ্ভে আপোনালোকে দিব লাগে কিন্তু যেটো এই যেটো ষ্টাডি ফ্ৰম ফেসবুক বুলি যেটো ফেসবুকে এপ্লিকেশন লঞ্চ কৰিছে এই এপ্লিকেশনটোৰ সম্পূৰ্ণ যেটো পদ্ধতি বা সম্পূৰ্ণ ইয়াৰ যেটো প্ৰসেস সেই প্ৰসেসটো কমপ্লিটলি বেলেগ বেলেগ এতিয়া আপোনালোকক মই কলোৱে যে ফেসবুকৰ যেটো এপ্লিকেশন যেটো নতুনকৈ লঞ্চ কৰিছে হেতু এপ্লিকেশনটোৰ নাম হৈছে ষ্টাডি ফ্ৰম ফেসবুক এই এপ্লিকেশনটো গুগল প্লে ষ্টৰত আপোনালোকে পাই যাব আৰু বৰ্তমান যেহেতুকে এপল এতিয়ালৈকে এপল এপ ষ্টৰত লঞ্চ কৰা নাই গতিকে এপল এপ ষ্টৰত এই এপ্লিকেশনটো আপুনি এতিয়ালৈকে নাপাব হয়তো পিছত আহি যাব পাৰে এতিয়া প্ৰথম কথাটো হ'ল যে এই এপ্লিকেশনটোৰ পৰা আপোনালোকে কেনেকৈ ইনকাম কৰিব পাৰিব চাওক এপ্লিকেশনটোৰ আপোনালোকে কেৱল মাত্ৰ আপোনাৰ মোবাইল ফোনত যদি আপুনি ইনষ্টল কৰি দিয়ে তাৰ পাছত কিছুমান পাৰমিশন আছে সেই পাৰমিশন বোৰ যদি আপুনি দি দিয়ে তাৰ পাছত আপুনি এই এপ্লিকেশনটোত একো কৰিব লগা নাই ফেসবুকে আপোনাৰ মোবাইলত যিবোৰ ইউজেছ আছে বা আপোনাৰ মোবাইলত আপুনি যি কাম কৰি আছে সাপোজ মই কৈ আছো যে আপুনি ফ্লিপকাৰ্ট ওপেন কৰিছে Amazon ওপেন কৰিছে বা সাপোজ মই কৈ আছো বেলেগ কিবা পেটিএম এটা ওপেন কৰিছে তাত আপুনি কি কাম কৰি আছে বা আপুনি আটাইতকৈ বেছিকৈ কোনটো এপ্লিকেশন ব্যৱহাৰ কৰি আছে WhatsApp ব্যৱহাৰ কৰি আছে নে Facebook ব্যৱহাৰ কৰি আছে নে YouTube ব্যৱহাৰ কৰি আছে নে কি ব্যৱহাৰ কৰি আছে সকলোবিলাক এই যেটো ষ্টাডি ফ্ৰম ফেসবুক নামৰ এপ্লিকেশন আছে সেই এপ্লিকেশনটোৱে আপোনাৰ পৰা সাৰ্ভে হিচাপত কালেক্ট কৰি থাকিব আৰু লগতে আপোনাৰ মোবাইল ফোনটোত থকা সাপোজ আপুনি কোনখন সিম ব্যৱহাৰ কৰি আছে কোনটো নেটৱৰ্ক ব্যৱহাৰ কৰি আছে সকলোবিলাক আপুনি কালৈ কল কৰিছে হেতু কিন্তু কালেক্ট তেওঁলোকে নকৰে বা তেওঁলোকে কৈছে যে কি হয় আমাৰ যিবোৰ গোপনীয় যিবোৰ ইনফৰমেশন যেনে ধৰক পাসওয়াৰ্ড হওক বা মোবাইল ফোনৰ কিছুমান গোপনীয় ইনফৰমেশন থাকে যেনে ধৰক সাৰ্টিফিকেট হওক এই যিবোৰ ইনফৰমেশন এই ইনফৰমেশনবোৰ তেওঁলোকে কালেক্ট নকৰে বুলি বৰ্তমানলৈকে কৈছে কিন্তু আপোনালোকে কেনেকৈ বিশ্বাস কৰিব কাৰণ এনেকুৱা ধৰণৰে আৰু এটা এপ্লিকেশন ফেসবুকে কিছুদিনৰ আগত লঞ্চ কৰিছিল যিটোৰ নাম আছিল ফেসবুক ৰিচাৰ্চ এপ এই যেটো ফেসবুক ৰিচাৰ্চ এপটো তেওঁলোকে কিছুদিনৰ আগত লঞ্চ কৰিছিল কিন্তু বহুতো তেওঁলোকে ৰুলছ ভায়োলেশন কৰিছিল যাৰ ফলত নেকি আমাৰ যিবোৰ গোপনীয় যিবোৰ ইনফৰমেশন সেই ইনফৰমেশন বিলাকো সেই ফেসবুক ৰিচাৰ্চ এপটোৱে লৈ আছিল যাৰ ফলত গুগল আৰু এপলে দুইটাই কমপ্লিটলি ব্যান কৰি দিলে আৰু ব্যান কৰি দিয়াৰ পাছত ফেসবুকে আকৌ নতুন এটা নাম লৈ বা নতুন কিছুমান ৰুলছ তেওঁলোকে লৈ আকৌ এপ্লিকেশনটো লঞ্চ কৰিছে এটা বেলেগ নামেৰে ষ্টাডি ফ্ৰম ফেসবুক গতিকে আপুনি ভাবি চাওক যে আপোনাৰ প্ৰাইভেসি খিনি যদি আপুনি কাৰোবাক দি যদি আপুনি কিবা এটা যদি ইনকাম কৰিব বিচাৰে তেনেহলে আপোনালোকে এই এপ্লিকেশনটো আপোনালোকে ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰে কিন্তু চাওক কেৱল মাত্ৰ কেইটামান টকাৰ বাবে যদি বা কেৱল মাত্ৰ সৰুকৈ কেইটামান পইচাৰ বাবে যদি আপুনি আপোনাৰ যিখিনি গোপনীয় যিখিনি ইনফৰমেশন সেইখিনি যদি আপুনি যদি দিব বিচাৰে তেনেহলে সেইখিনি আপোনালোকৰ কথা মই মাত্ৰ আপোনালোকক কেৱল মাত্ৰ ইনফৰমেশনৰ বিষয়ে আপোনালোকক এই ভিডিওটো বনালো যাতে আপোনালোকে যেটো মোৰ নিজা যেটো অপিনিয়ন বা মই যেহেতুকে এই এপ্লিকেশনটো ব্যৱহাৰ নকৰো কাৰণ তেনেকুৱা এটা এপ্লিকেশনৰ প্ৰয়োজন নাই বা তাৰ পৰা যিখিনি পইচা পাব বা যিখিনি টকা পাব তাৰ পৰা আপোনালোকে সেইখিনি লোভ নকৰাই ভাল
গতিকে মই মোৰ নিজা অপিনিয়নটো আপোনালোকক দিলোঁ আশা ৰাখিছোঁ এই ভিডিঅ'টো ভাল পালে অন্য এটা ভিডিঅ'ত আকৌ আমি লগ পাম ধন্যবাদ জয় অসম